নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু আমি আজি গৈ আছোঁ নাগালেণ্ডৰ লিফি ভিলেজ। পৰিৱেশটো দেখিছে আপোনালোকে কিমান ধুনীয়া, সেউজীয়া পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশ। সেউজীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত আছে নগাসকলৰ লিফি ভিলেজ। আৰু সুন্দৰ পৰিৱেশ অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বলক গৈ থাকক অকণমান আগলৈ। দেখিলোঁ বহুত ধুনীয়া ধুনীয়া গছ গছনি, নগাবিলাকৰ ঘৰ। বলকচোন বাৰু গৈ থাকোঁ অকণমান আগলৈ। নগাবিলাকৰ ধুনীয়া ধুনীয়া ঘৰ আছে আৰু তেওঁলোকৰ ৰবৰ খেতি আছে। ৰবৰ গছত বাতি বান্ধি মেলি থয়। এইফালে দেখিছে আপোনালোকে কঁঠাল গছ, এইটো ৰাইট চাইডে হৈ গ'ল এইবিলাক ৰবৰ গছত বাতি বান্ধি থয়, ৰবৰ সংৰক্ষণ কৰে। এইবিলাক পুৰণি ঘৰ ভাগিছিলে। ধুনীয়া ভিউটো ধুনীয়া, কিন্তু বলক অকণমান যাওঁ গ'লে। খুব ধুনীয়া পৰিৱেশ। এয়া দেখিছে ঘৰবিলাক, দেখিছে নগাবিলাকৰ ঘৰবিলাক। দেখিছে নগাবিলাকৰ ঘৰ খৰি থৈছে। এই হৈ গ'ল আমাৰ অসম নাগালেণ্ড সীমান্তৰ নগা পাহাৰ, লিফি গাঁও, লিফি ভিলেজ, নাগালেণ্ডৰ লিফি ভিলেজ। এইজন পণ্ডিত। থেংক ইউ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ বন্ধুসকল, থেংক ইউ।